তো নমস্কাৰ বন্ধু, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আশা কৰোঁ সকলো ভালে আছে চাগে। তো গাইছ, আজি আমাৰ নগাঁৱৰে ডাকৰহাটলৈ আহিছোঁ। ডাকৰহাটৰ জাকিৰ হুছেইনৰ ঘৰলৈ আহিছোঁ। তাৰ মুখটো দেখাবলৈ, তেখেতৰ এটা গলীয়া মুখ এটা আছে। তো গাইছ, সেই মুখটো দেখাম এতিয়া আপোনালোকক। গাইছ, এইটো জাকিৰ হুছেইনৰ মুখটো, গলীয়া মুখটো। তো গাইছ দেখিছে এইটো। তো গাইছ এইটো চাওক মুখটো দেখিছে। তো গাইছ দেখিছে মূৰটো পূৰা একদম খজা আছে, অলপ ক্ষীণাইছে মূৰটো আগতকৈ, শিং দেখিছে। দেখিছে ৰঙাটোতকৈ ওখ আছে। এইটো দেখিছে জাকিৰ হুছেইনৰ মূৰটো। মূৰটো ওখ আছে অলপ, যোৱা বছৰতকৈ শিংকেইটাও ডাঙৰ হৈছে আৰু ওখও হৈছে অলপ। উলিয়াই নিবনে অলপ? তো গাইছ এতিয়া উলিয়াই নিব মূৰটো অলপ। তো গাইছ এতিয়া জাকিৰ হুছেইনৰ মূৰটো উলিয়াই লৈ গৈ আছে। এইটো ইপিনে পথাৰৰ পিনে নি আছে উলিয়াই। গাইছ দেখিছে মূৰটো ওখ আছে হাইটটো আগতকৈ অলপ। তো গাইছ এতিয়া মূৰটো ওখ দেখাবলৈ গৈ আছোঁ। গাইছ চাব এতিয়া ওখ এটা পথাৰলৈ নি আছে মূৰটো। আগতে বোলে অলপ ভাল আছিল, এতিয়া অকণ মাজতে কিবা অসুবিধা হৈছিল বোলে, অলপ বেমাৰ আজাৰটো, তাৰ কাৰণে অলপ ক্ষীণাইছে মূৰটো। তো গাইছ ইয়াত চাওক অখৰা মূৰটো। ঐ আগৰ পৰা আঁতৰি থাকিবি ভাই। গাইছ দেখিছে মূৰটো। যোৱা বহু বেলেগ ওখ অকণ দেখাইছিলে, এই বাঁহ সেইখিনি লগাইছিল যে। তো গাইছ দেখিছে অখৰা মূৰটো বৰ যুঁজে। যোৱা বছৰ কিমানমান পাইছিলে পুৰস্কাৰ? যোৱাবাৰ গাইছ এইটো নগাঁও চবতকৈ মানে 25,000, গোটেই নগাঁও খেলবিলাকত 25,000মান টকা পাইছে যোৱাবাৰ, যুঁজি পেলাই জিকি পেলাই। বহুত যুঁজাৰু ম'হ হয়, খেলুৱাৰী ম'হ হয়, বহুত টেকনিকত খেলে এই খেলবিলাক। তো গাইছ দেখিছে ইয়াৰ অখৰা। ক'ৰ পৰা কিনিছিলে? নাৰমাৰী। ক'ত আছে? মৰিগাঁও ছাইডৰ নাৰমাৰীৰ পৰা কিনিছিলে এই ম'হটো। এবছৰমান হ'ল কিনা? কেইবছৰ হ'ল? 2 বছৰ হ'ল ন? কিমান মানত কিনিছিলে? 1,07,000। তো গাইছ দেখিছে এইটো 1,07,000 টকাত কিনিছিলে। এতিয়া দেখিছে কিমান ডাঙৰ পাঙৰ হ'ল আৰু ম'হটো যুঁজাৰু হয়। এছিয়া খেল যিহেতু 1 তাৰিখে ম'হখাতি পথাৰ দেখিবলৈ পাব ন। তো গাইছ ইয়াৰ যদি খেল চাব মন আছে তেন্তে হ'লে আপোনালোকে 1 তাৰিখে ম'হখাতি পথাৰ দিব। ম'হখাতি পথাৰত নগাঁৱৰ প্ৰায়ভাগ ম'হ 1 তাৰিখে ম'হখাতি পথাৰত থাকেই। তাৰপিছত এবাৰ ক'ত নিম বুলি ভাবিছা? তেনেকৈ ভবাই নাই বুলি বাৰু, তেনেকৈ তেখেতে এতিয়ালৈকে ভবা নাই। যুঁজ য'ত হয় নিব চাগে, ভাল যুঁজলৈ। আৰু এইটো মৰিগাঁও ছাইড নিবা নহয় এবাৰ? নিম বুলি কৈছে, এতিয়া কি কয়। তো তেখেতৰ দেউতাকে কৈছে বোলে মৰিগাঁও ছাইড নিম বুলি, কুতুবুদ্দিন খুৰাই কৈছে নিম বুলি মৰিগাঁও ছাইড। তো গাইছ যুঁজ আহি আছে যদি ইয়াৰ খেল দেখিবলৈ পাব। দেখিছে গাইছ ম'হটো ভালকৈ চাই লওক এপাক, বহুত টেকনিকত খেলা ম'হ হয়। সজা আছে ন ম'হটো বহুত? তো গাইছ দেখিছে ম'হটো পূৰা সজা আছে একদম। এয়া ওচৰত ইমানবোৰ মানুহ ৰখি থাকোঁতেও তেওঁ একো কোৱা নাই একদম। কিছুমান ম'হ আছে একদম মানুহ দেখিলে খুচিবলৈ আহে, কিন্তু দেখিছে ম'হটো কিমান সজা ম'হ। তো এইটো চাওক। চাইক আৰু অলপ ওখ ৰাখি দেখাব। যোৱা বছৰ গাইছ 1 তাৰিখে যুঁজোৱা নাই নহয় ন? 1 তাৰিখে যুঁজাব নাপালে। এনেই তুলসীমুখত যুঁজাইছিল, বৰ ভাল খেল দেখাইছে। আৰু এইপিনে ম'হ হা
অঁ তুলসীমুখত এবাৰ প্ৰথম পুৰস্কাৰ পাইছিলে যোৱা 2024 তাৰপিছত আকৌ মহীয়াটো যুঁজাইছিলে বহুত ভাল যুঁজিছে মহীয়াত ছেকেণ্ড পুৰস্কাৰ আনিছিল ন যাক মহীয়াটো ছেকেণ্ড পুৰস্কাৰ আনিছিল তো গাইছ চাওক তাৰ অখৰা দেখিছে এটা গৰলীয়া ম'হ দাঁতে উঠা কেইবছৰ হ'ল এইবাৰ প্ৰথম দাঁতে উঠিছে চদাত পুৰ হৈ পেলাই দাঁতে ভাগিছে এইবাৰ চাওক এইটো ম'হটো তো গাইছ মানে আজি যিহেতু এখেতৰ ল'ৰাজনৰ কাম আছে তো তাৰ কাৰণে ইমান ভালকৈ ভিডিঅ'টো দেখাব নোৱাৰিলোঁ আৰু অথনি যিহেতু অলপ আগত খন্তে আমি অহাৰ আগতে গা পা ধুৱাইছে তেখেতৰ তাৰ কাৰণে এতিয়া কৰিব গাইছ দেখিছে গলটো আৰু শিংকেইটা চাওক একদম পূৰা নন্দ ডেকাৰ ম'হৰ শিঙৰ নিচিনা দেখিছে গল চল পূৰা ম'হ একদম বঢ়িয়া হৈ আছে এইবাৰ খেল চাবলৈ পাব আৰু 1 তাৰিখে বুলিয়ে নহয় নগাঁও প্ৰায়ভাগ ম'হ যুঁজতে দেখিব আৰু খেল এতিয়ানো আছে নহয় 1 মাহ স্বাস্থ্য উঠাই দিব পাৰিবি নালাগে নাম বোলে কুকুৰ থাকিবই লগত সি কিবাও কৈছে ন বহুত জেগাত দিছে নেকি কুকুৰ কিয় থাকে দেখিছে মহটোৰ মোচন মাফলা দিয়ে বান্ধি থৈছোঁ তো গাইছ দেখিছে মহটো কিমান শান্ত সুস্থ আছে আগৰ পৰা যায় পিলাটো দেখিছে গাইছ মহটো একদম পূৰা খজা আছে মহটো একোৱে নকৰে মানুহক ভাল লাগে কিছুমান জীৱ একদম চব চুবলৈ দিয়ে মহটো তো গাইছ আজি জাকিৰ হুছেইনৰ মহটোৰ ভিডিঅ' ইমানেই আছিল যদি ভিডিঅ'টো চাই অকণ হ'লেও ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো বাকী গাইছ বাই বাই পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰে